চিনেমা প্ৰেমীসকলৰ বাবে সুখবৰ আহি আছে এখন নতুন অসমীয়া ছবি নাম লখিমী। গোলাঘাট জিলাৰ চিনাতলী গাঁৱৰ বৰনামঘৰত লখিমীৰ শুভ মুহূৰ্ত সম্পন্ন হয়। ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই বিভিন্ন স্থানত দৃশ্য গ্ৰহণৰ বাবে ইতিমধ্যে হাতে কামে লগা পৰিলক্ষিত হৈছে। উল্লেখ্য যে এজাক জোনাকীৰ জিনমিল বহনিমান ৰক্তবীজ ফেহুজালি আদিকে কৰি কেইবাখনো হিন্দী ছবিৰ পৰিচালক হিচাপে অসমৰ সাংস্কৃতিক জগতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল পৰিচালক বিশ্বজিৎ বৰা। নাৰিকল ভাঙি ছবিখনৰ শুভ মুহূৰ্ত সম্পন্ন কৰে বোলছবি প্ৰযোজক দীনেশ গগৈ আৰু চিনাতলী বৰনামঘৰৰ সভাপতি জিতেন বুবুল শইকীয়াই। ছবিখনৰ প্ৰযোজক আমেৰিকাৰ নিবাসী বোলছবি নিৰ্মাতা মহেশ চিৰলা। ছবিখনত অভিনয়ত থাকিব অভিনেতা অৰুণ হাজৰিকা, পৃথ্বীৰাজ ৰাভা, ৰাজীৱ প্ৰ, অৰুণ বৰাকে আদি কৰি বহু নপুৰণি শিল্পী। মোৰ ভাল লাগিছে। অসমীয়া যিহেতু সমাজ জনজীৱনৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আৰু ভাবিছোঁ অসমীয়া ছবিৰ এটা ভাল দিন আহিছে আৰু লখিমী এখন এনেকুৱা এখন ছবি বনাইছোঁ যিখন কমপ্লিটলি এখন ৰাজনৈতিক পটভূমি ছবি। অসমত এনেকুৱা ধৰণৰ ছবি খুব কম হয় ৰাজনৈতিকভাৱে, স্পেচিয়েলি পলিটিকেল চিনেমা। তো মই ভাবোঁ অসমীয়া ৰাইজক আঁকোৱালি ল'ব আৰু মই কিছুমান নতুন বস্তু ইউজ কৰিম বুলি ভাবিছোঁ ছবিখনৰ যোগেদি। টেকনিকেল নহয়, টেকনিকেলি ছবিবোৰ মই কৰিছোঁ বহনিমান বা ৰক্তবীজ। এইখন কাহিনীৰ যোগেদি কিছুমান বস্তু হাৰ্ড হিটিং আমি এটা ছাবজেক্ট প্ৰেজেণ্ট কৰিবলৈ গৈ আছোঁ, যিটো অডিয়েঞ্চে ভাল পাব। প্ৰডিউচাৰজন আৰু ছবিখনৰ প্ৰডিউচ কৰিছে বাহিৰৰ মহেশ চিৰলাৰ। মোৰ এটাই ভাল লাগিছে, মোৰ ছবিবোৰৰ কেইবাখনো ছবি বাহিৰৰ প্ৰযোজক তেওঁলোকে আগবাঢ়ি আহে, তেওঁলোকে মোৰ ছবিবোৰ ৰিস্ক ল'বলৈ চেষ্টা কৰে বা তেওঁলোকে ভাবে যে বিশ্বজিৎ বৰাই এই যিখিনি ছবি কৰে সেইখিনিয়ে পইচা ঘূৰাই দিয়ে। আৰু আমি এখন ছবি কৰিলে অকল ছবিখন নিৰ্মাণ কৰিয়ে শেষ নকৰোঁ, ছবিখন কেনেকৈ দৰ্শকৰ ওচৰলৈ যায়, অডিয়েঞ্চৰ ওচৰলৈ যায় সেইখিনিলৈকে আমি চাওঁ, মাৰ্কেটিঙৰ পৰা আদি কৰি আমি নিজে চাওঁ। তো এটা অসমত সুন্দৰ বাতাবৰণ সৃষ্টি কৰিম আৰু মই লাগি আছোঁ কিছুমান বস্তু অসমত বিভিন্ন কথা আমি কৈ থাকোঁ, টেকনিচিয়ানৰ কথা কৈ থাকোঁ, যে পইচাৰ কথা কৈ থাকোঁ, ইটো সিটো কৈ থাকোঁ আৰু শিল্পীৰ কথা কৈ থাকোঁ। এতিয়া শিল্পীৰ অসমত আমি এতিয়া পে স্কেলটো স্পেচিয়েলি অসমীয়া ছবিবোৰত বিভিন্ন ধৰণৰ চিৰিয়েলেই হওক বা নাটকেই হওক বা চিনেমাই হওক, শিল্পীৰ এটা ডাঙৰ প্ৰব্লেম হৈছে পে স্কেল, যিটো শিল্পীয়ে পইচা নাপায়, বাকী টেকনিচিয়ানে ধুনীয়াকৈ পায় আৰু সেই টেকনিচিয়ানবোৰে ধৰি লওক এটা নিৰ্দিষ্ট এটা পইচা ফিক্স কৰা থাকে, টেকনিচিয়ানৰ পইচাখিনি পাই যায় কিন্তু শিল্পীয়ে নকৰে। তো মই এতিয়া পৰৱৰ্তী ছবিবোৰত এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিম যে শিল্পীয়ে কেনেকৈ পইচা পায়। আমি শিল্পীৰ পইচাটো কাৰণ বহুত দৰকাৰ, যে শিল্পীয়ে কেনেধৰণে নিজক ষ্টেটাছ মেইনটেইন কৰিব লাগে আৰু সেইখিনি আমি মেইনটেইন কৰিব লাগিব, এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব। প্লাছ আমি ছবিবোৰৰ যোগেদি বহুতে এনেকুৱা কৰে, এখন ছবি শ্বুটিং কৰিবলৈ গৈ 15 ঘণ্টা 16 ঘণ্টা কণ্টিনিউ শ্বুট কৰে। আমি নকৰোঁ, এটা প্ৰফেচনেল আমি এটা এপ্ৰ'চ যিটো অসমত কম, মই যিহেতু বাহিৰত দেখিছোঁ বা বাহিৰত কাম কৰিছোঁ, সেই প্ৰফেচনেল যিটো এপ্ৰ'চ, সেই এপ্ৰ'চটো মই মেইনটেইন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিটোৰ কাৰণে অসমীয়া চিনেমা জগতৰ, কাৰণ মই এজ এ ফিল্ম মেকাৰ কাম কৰি থকা নাই, মই যিহেতু চিন্তা কৰোঁ যে চিনেমা জগতৰ কেনেকৈ ভাল হয় সৰ্বাংগীন, সেই সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত এইবোৰ বস্তু আমি এপ্ৰ'চফুল কিছুমান বস্তু আমি মেইনটেইন কৰিম আৰু ছবিবোৰ আমি যিমান বনাম তেনেধৰণে আমি মেইনটেইন কৰিম, শিল্পীক ৰেচপেক্ট দিম, টেকনিচিয়ানক ৰেচপেক্ট দিম, তেতিয়াহে এখন বৃহত্তৰ অসমীয়া চিনেমাৰ যিখন সমাজ সেইখন আমি গঢ়িবলৈ সক্ষম হ'ম। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপোৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।